আপোনাৰ জীৱনত এনে কোনো সপোন আছে নেকি যেটো আপুনি বহুদিন ধৰি পূৰণ কৰিব বিচাৰি আছে কিন্তু কিবা কাৰণত সদায় পিছলৈ ঠেলি দি আহিছে হয়তো সেই সপোনটো এতিয়াও অসম্ভৱ যেন অনুভৱ হয় নাইবা আপোনাৰ মনৰ ভিতৰত থকা এটা কণ্ঠই সদায় কয় এইটো তোমাৰ বাবে নহয় তুমি ইয়াক কেতিয়াও পূৰ্ণ কৰিব নোৱাৰা কিন্তু আজি মই আপোনাক ক'ব বিচাৰো আপোনাৰ মনত জিলিকি থকা প্ৰতিটো সপোন পূৰণযোগ্য শৰ্ত কেৱল এটাই আপোনাৰ মনত সৃষ্টি হোৱা সীমাবদ্ধতাবোৰ ভাঙিব লাগিব কিন্তু এই সীমাবদ্ধতা আচলতে কি সীমাবদ্ধতা হ'ল সেইবোৰ মিছা বিশ্বাস যিবোৰ লাহে লাহে আমাৰ মনত হিপাই গৈছে মই কৰিব নোৱাৰো মোৰ ক্ষমতা নাই মোৰ সময় নাই সকলোৰে বাবে সম্ভৱ কিন্তু মোৰ বাবে নহয় এইবোৰ হৈছে সেই ভ্ৰমণৰ শিকলি যিয়ে আমাক আগবাঢ়িবলৈ নিদিয়ে যিয়ে আমাৰ ভিতৰত লুকাই থকা অসীম শক্তিক জাগি উঠিবলৈ বাধা দিয়ে কিন্তু সত্য হ'ল আপুনি যিবোৰ সীমা মানি লৈছে সেইবোৰৰ বাহিৰতো আছে সীমাহীন সম্ভাৱনাৰ এখন বিশাল পৃথিৱী আপোনাৰ একমাত্ৰ সীমা হ'ল আপোনাৰ নিজৰ মনত অংকিত সেই সীমাৰেখা যিটো আপুনিয়েই নিজে সৃষ্টি কৰিছিল যিয়ে এই সীমা ভাঙে তেওঁৰ বাবে একোৱেই অসম্ভৱ নাথাকে ইতিহাসৰ প্ৰতিটো সফল ব্যক্তি চাৰ্লছ ডিকেন্স হওক টমাছ এডিছন হওক নাইবা এলন মাস্কেই হওক তেওঁলোকৰ সফলতাৰ গোপন সূত্ৰ আছিল একেটাই তেওঁলোকে মনৰ সীমাক মানি লোৱাৰ আগতেই সেই সীমাবোৰক ভাঙি পেলাইছিল তেওঁলোকে বিশ্বাস কৰিছিল অক্লান্ত চেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ আগত অসম্ভৱ বুলি একোৱেই নাই আপুনি কেনেকৈ আৰম্ভ কৰিব প্ৰথমে নিজকে এটা প্ৰশ্ন কৰক মোৰ সপোন পূৰণৰ বাটত মোৰ কোনবোৰ বিশ্বাসে মোক বাধা দিছিল সেই বিশ্বাসবোৰক চিনাক্ত কৰক আৰু তাৰ পিছত সোধক এই সীমাটো সঁচাকৈয়ে আছেনে মই নিজেই ইয়াক মোৰ ওপৰত জাপি দিছিলোঁ যিদিনা আপুনি এই প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰি পাব সেইদিনাই আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হ'ব সীমাহীন সম্ভাৱনালৈ যোৱা যাত্ৰাৰ প্ৰথমটো অধ্যায় আজি এই সিদ্ধান্ত লওক এতিয়াই এই মুহূৰ্ততেই নিজকে কওক মই মোৰ সকলো মিছা সীমা ভাঙিম যিমান কঠিনেই নহওক মই চেষ্টা কেতিয়াও বন্ধ নকৰোঁ সাফল্য দেখা নাপালেও মই সাফল্যৰ পথতেই খোজ দিম কাৰণ সাফল্য কেৱল তেওঁলোকৰ বাবেই নহয় যিয়ে কেতিয়াও ব্যৰ্থ নোহোৱাকৈ আগবাঢ়ে সাফল্য তেওঁলোকৰ বাবে যিয়ে ব্যৰ্থতাৰ সন্মুখীন হ'বলৈ সাহস ৰাখে যিয়ে হাৰ মানিবলৈ কেতিয়াও শিকা নাই সপোনবোৰ আপোনাৰ বাবে অপেক্ষা কৰি আছে কিন্তু সেই সপোন পূৰণৰ আগত আপোনাৰ মনৰ শিকলিবোৰ ছিঙিব লাগিব আপোনাৰ ভিতৰৰ ভয়ৰ দেৱালখন ভাঙিব লাগিব এতিয়াই উঠক প্ৰথমটো পদক্ষেপ লওক নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সীমা ভাঙক আৰু তাৰ পিছত কওক আপোনাৰ জীৱনে আপোনাক কিমান দূৰলৈ লৈ যায় যি দূৰত্বক আপুনি কেতিয়াও কল্পনাও কৰা নাছিল সেই দূৰত্ব এদিন আপোনাৰ বাস্তৱ হৈ উঠিব কাৰণ যেতিয়া আপুনি সীমা ভাঙে তেতিয়াই আপুনি নিজকে নতুনকৈ বিচাৰি পায় আৰু সেইদিনাই আপোনাৰ প্ৰকৃত সম্ভাৱনাই ৰূপ লাভ কৰে ইমান সময় জাহিদ মটিভেশ্যন চাই থকাৰ বাবে ধন্যবাদ যদি আপুনি আমাৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজ ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ